সকলোকে মোৰ ইউটিউব চেনেললৈ পুনৰ এবাৰ স্বাগতম জনালোঁ। বহুদিনৰ পৰা আশা আছিল ফুৰিবলৈ যোৱাৰ এটা বিশেষ জেগালৈ। অৱশেষত সেই দিনটো আহি পালেহি। আমি গৈ আছোঁ বিশ্বনাথ চাৰিআলিৰ ৰেলৱে ষ্টেচনৰ ফালে। লক্ষ্য হ'ল ৰাতি ট্ৰেইনেৰে গুৱাহাটীলৈ যোৱাৰ। সেই বিশেষ জেগাটো ক'লেনো আমি যাবলৈ ওলাইছোঁ, ইতিমধ্যে আপোনালোকে থাম্বনেইলত দেখিছেই। ফুৰিবলৈ যোৱাটো মোৰ হবি। ঠাই ফুৰি ভাল পাওঁ, নতুন জেগা এক্সপ্ল'ৰ কৰি ভাল পাওঁ, কিন্তু সময় সুবিধাই সকলো সময়তে নিমিলে। ফেব্ৰুৱাৰীৰ এটা দিনত আমাৰ দুই বন্ধু দেখিছে এফালে গৈ আছে জ্ঞানদীপ আৰু ধ্ৰুৱৰ সৈতে। আমি প্লেনিং কৰিলোঁ গোৱালৈ যোৱাৰ। প্লেনিং খুব ঘপককৈ কৰা হ'ল। তেওঁলোকে বুকিং কৰিলে আৰু সকলো ঠিক কৰিলে। অৱশেষত সেই দিনটো আহি পালেহি। এয়া আপোনালোকে দেখিছে ৰাতি ধনীপল এক্সপ্ৰেছৰ আহি পেলাই আমি কামাখ্যাত উপস্থিত হ'লোঁ। কামাখ্যাত কিছু সময় থাকি তাতে ফ্ৰেছ হ'লোঁ। ৰাতি ট্ৰেইনে আহি কামাখ্যা ষ্টেচনত উপস্থিত হ'লোঁ। কামাখ্যা ষ্টেচনত ফ্ৰেছ হ'লোঁ। ফ্ৰেছ হৈ আমি এটাই উবেৰ বুক কৰি গুৱাহাটী এয়াৰপৰ্টলৈ ৰাওনা হ'লোঁ। এয়া গুৱাহাটী মহানগৰৰ ৰাতিপুৱাৰ পৰিৱেশ। এতিয়া সম্ভৱতঃ ৰাতিপুৱা 5:30-6 বাজিছিল। আমি আমাৰ ফ্লাইট ধৰিবলৈ গুৱাহাটী এয়াৰপৰ্টলৈ যাত্ৰা কৰিছোঁ। আমাৰ বিমানৰ সময় আছিল 11 বজা। আমি অৱশ্যে সোনকালেই পালোহি। আমি ইমান ৰিস্কো ল'বলৈ বিচৰা নাছিলোঁ, সেইবাবে ৰাতিয়ে আহিলোঁ। ৰাতিপুৱাই বিমানবন্দৰৰ ওচৰত আহি আমি ব্ৰেকফাষ্ট কৰিলোঁ। এয়া মোৰ প্ৰথম ফ্লাইটত যাত্ৰা। মই ফ্লাইটৰ ফ্লাইটত উঠিবলৈ যাওঁতে কিসমূহ ষ্টেপ পাৰ কৰিব লাগে সেই বিষয়ে আপোনালোকক জনাম। যিসকলে এতিয়াও বিমানত উঠা নাই তেওঁলোকে গম পাব যে বিমানত উঠাৰ আগতে কি কি কৰিব লাগে। তেওঁলোকে ভৱিষ্যতে যদি বিমানত যাত্ৰা কৰে তেন্তে গম পাব। এয়া বিমানবন্দৰৰ ভিতৰ ভাগ। সন্মুখত দেখিছে স্কেনাৰবিলাক, যিটো ইয়াত আপোনাৰ প্ৰথমতে বেগটো স্কেন কৰিব লাগিব। স্কেন কৰি এয়া দিছে ছিকিউৰিটি চেক। সন্মুখত দেখিছে এয়া ছিকিউৰিটি চেক অলপ অৱশ্যে পাছত দেখুওৱা। সেই স্কেনাৰ প্ৰথমতে বেগখিনি স্কেন কৰিব লাগিব। স্কেন কৰি আপুনি নিৰ্দিষ্ট আপোনাৰ বিমানৰ যিটো কাউণ্টাৰ, সেই কাউণ্টাৰটোলৈ যাব লাগিব। কাউণ্টাৰত গৈ যদি আপোনাৰ লাগেজ আছে, লাগেজসমূহ তাত জমা দিব লাগিব। লাগেজ কঢ়িয়াব পাৰে 15 কেজি আৰু কেবিন বেগ 7 কেজি। আপোনাৰ নিৰ্দিষ্ট বিমানৰ কোম্পানী কাউণ্টাৰটোলৈ যাব লাগিব। তাত গৈ আপোনাৰ বৰ্ডিং পাছ যদি ওলোৱা নাই, বৰ্ডিং পাছখন তাত দিব। আপোনাৰ PNR নম্বৰটো টিকেটৰ কৰি দিয়াৰ পাছত আৰু তেওঁলোকে লাগেজটো আপোনাৰ ৰাখি ল'ব, যিটো কেবিনত নাযায়। 10 কেজি 7 কেজিৰ ওপৰত হ'ব সেই লাগেজটো তাত জমা দিব লাগিব। আৰু তেওঁলোকে এটা টিকেট দিব, সেই টিকেটটো আপুনি সযতনে ৰাখি থ'ব। তাৰপিছতে আপুনি মই ভিডিঅ'টোৰ অলপ আগত দেখুওৱা সেই ছিকিউৰিটি চেকলৈ যাব লাগিব। তাত আপোনাৰ যিবোৰ আপোনাৰ যেনেকুৱা পাৰ্চ হওক, বেল হওক, মোবাইল হওক, এটা বিশেষ বাকচত দিব লাগিব। বাকচত লগতে বেগটো তাত ছিকিউৰিটিয়ে স্কেন কৰিব আৰু আপোনাৰ সম্পূৰ্ণভাৱে আপোনাৰ গাটো স্কেন কৰিব। এই ছিকিউৰিটি চেকলৈ যোৱাৰ পিছত আপুনি ৱেইটিং ৰুমলৈ যাব পাৰিব। ইমানেই আপোনাৰ ষ্টেপসমূহ। প্ৰথমতে সেই লাগেজটো চেক কৰিব লাগিব। ছেকেণ্ড ষ্টেপটো বৰ্ডিং পাছ ল'ব লাগিব, লাগেজটো জমা দিব লাগিব। আৰু থাৰ্ডত আপুনি ছিকিউৰিটি চেক কৰিব লাগিব। এই 3টা ষ্টেপে পাৰ কৰিব লাগে।
তাৰপিছতে আপুনি ৱেইটিং ৰুমলৈ যাব পাৰিব এয়া ৱেইটিং ৰুমৰ পৰা বিমানৰ ৰানৱে দৃশ্য ৱেইটিং ৰুমত আপুনি বিভিন্ন ধৰণৰ দোকান পাব খোৱা কিনাৰ সেইসমূহ আপোনালোকে তাত থাকি কিবা খাব বা ল'ব পাৰিব এয়া ৱেইটিং ৰুমৰ পৰা গুৱাহাটী বৰজাৰ বিমানবন্দৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰৰ দৃশ্য বিমানৰ ৰানৱে বিমানসমূহ ইয়াত আহিছে গৈছে আমি বহুত সোনকালেই পালোহি বাবে ৰৈ চাই আছিলোঁ বিমানসমূহ উঠা নমা কৰা ভালো লাগে চাই প্ৰথমবাৰ বিমানত উঠিছোঁ এয়া ৱেইটিং ৰুমৰ কিছু দৃশ্য ৱেইটিং ৰুমত এনেকৈ বহি থাকিব পাৰিব এয়া আমি বাছে আপোনাক এনেদৰে লৈ যাব এয়া আমি বাছত উঠিছোঁ বাছটোত বিভিন্ন নিৰ্দিষ্ট কোম্পানীৰ বাছ থাকে বাছে আপোনাক এনেদৰে বিমানৰ ওচৰলৈ লৈ যাব হয়তো আপোনাৰ ডাইৰেক্ট যদি গ্ৰাউণ্ড ফ্ল'ৰত আপোনাৰ যিটো গেট নাম্বাৰ আছে গেট নম্বৰ যদি গ্ৰাউণ্ড ফ্ল'ৰত থাকে তেন্তে বাছেৰে লৈ যাব আৰু ওপৰত যদি থাকে ডাইৰেক্ট বিমানৰ ভিতৰলৈ সোমাই যাব পাৰিব আমাৰ গ্ৰাউণ্ড ফ্ল'ৰত আছিলে গতিকে বাছেৰে বিমানৰ ওচৰলৈ লৈ গৈছে এই বিমানসমূহ দেখিছে শাৰী থোৱা আছে বাছসমূহ দেখিছে এনেকুৱা বাছ যিসমূহ বাছত আপোনাক বিমানত উঠিবলৈ লৈ যাব এয়া ফ্ৰী ছাৰ্ভিচ হয় এনেদৰে আপোনাক লৈ যাব বিমানত উঠিবলৈ এয়া দেখিছে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰ বৰজাৰ গুৱাহাটী আমাৰ গ্ৰাউণ্ড ফ্ল'ৰত আছিলে আপুনি ছিকিউৰিটি চেক পাৰ হোৱাৰ পিছত আপোনাক গম পাব তাত বা বৰ্ডিং পাছখনত দিয়া থাকিব আপুনি কোনখন গেটলৈ যাব লাগে সেই গেটৰ ওচৰতে বহি থাকিব যিসকলে প্ৰথমবাৰ বিমানত যাত্ৰা কৰিব তেওঁলোকক অনুৰোধ কৰোঁ যাতে তেওঁলোকে 2 ঘণ্টাৰ আগে 2 ঘণ্টা সময় লৈ যাতে বিমানবন্দৰলৈ যায় গুৱাহাটী অৱশ্যে যথেষ্ট সৰু বিমানবন্দৰ অন্য তুলনাত গতিকে ইয়াত ইমান সময় লাগিব যেন আমাৰ অনুভৱ নহ'ল তথাপিতো 2 ঘণ্টা লৈ আহিলে ভাল যাতে সকলো কাম সুচাৰুৰূপে সম্পন্ন কৰে যদি লাগেজ থাকে নিশ্চয় অলপ সময় ল'ব ইয়াৰ বিমানসমূহ দেখিছে শাৰী থোৱা আছে এতিয়া আমি বিমানত উঠিবলৈ গৈ আছোঁ এয়া দেখিছে সন্মুখত এখন স্পাইচ জেটৰ বিমান এখন স্পাইচ জেটৰ বাছো দেখিছে যিসমূহ বাছে যাত্ৰীসকলক টাৰ্মিনেলৰ পৰা বাছ বিমানখনত উঠিবলৈ লৈ যায় আমাৰ প্ৰায় বিমানৰ ওচৰত পাইছিলে আমাৰ বিমানখন আছে ইণ্ডিগো বিমান আমাৰ যাত্ৰাত প্ৰায় 4খন বিমান সলাবলগীয়া হৈছিলে আৰু গোটেইকেইখনে হৈছে ইণ্ডিগো বিমান এয়া বিমানৰ ভিতৰলৈ যাত্ৰা কৰিছোঁ বিমানত খাবলৈ দিছিলে আমাক চেণ্ডউইচ আমাৰ টিকেটতে ইয়াৰ ইনক্লুড কৰা হৈছিলে চেণ্ডউইচটো আপোনাক দেখুৱাই দিছোঁ পানী বটল আমাৰ বিমানখনে ৰানৱেলৈ গতি কৰিছে উৰা মাৰিবৰ বাবে গতিকে আহকচোন এতিয়া বিমানৰ উৰাটো চাই লওঁ My lane fast, call it high speed. I've been working hard, yeah, I've been working nightly. If you think you'll win, ha, nah, likely. I be taking shots, yeah, cold-blooded, icy. Watching numbers grow is what I call sightseeing. In the front row, run it up when they hype me. The following grows, they know how to ignite me. Call me CEO, I've been running right, see. And I ain't playing games, I create my own lane, making pleasure out of pain, turning losses into gains. I'm the boss, I'm making change. I've been rocking this exchange, popping off and risking things. Gonna make a fucking name. I just wanna be famous, but I don't want that cheap fame. No, I'm not that vain. I just wanna be greatness. 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 Ain't no motherfucker in this world can do it like me. Open up your eyes and insert a little rising. You don't have to love me, you don't have to like me. Got enough love in myself, in my psyche. You should have the same in your brain nightly. If you wanna taste me, you can fucking try me. If you wanna hate me, you know where to find me. And if you're going hate this, you can fucking bite me. Okay, I'm going off every chance I get. I don't really take a loss, well, I'll admit. That's why I'll make it to the top, yeah, I commit. And no, I'm never getting lost, I get after it. Investing in my own stock, cause it's faster than any crypto hits go, let me spend. Everything that you see is something I invent.
and it's only a percent. I'm gonna take shots, if I miss all, forget it. I'll take a fat loss just to learn all that's in it. I'm taking snapshots, learning how to fall and get it. I'm getting back up, always stand tall, don't sweat it. I never back up, I don't miss a thing, won't regret it. I'm always learning, you could call me academic. I'm always working, never been apathetic. That energy is like a poison, needs some antiseptic. Ain't no motherfucker in this world could do it like me. Open up your eyes and insert a little rising. You don't have to love me, you don't have to like me. Got enough love in myself and my psyche. You should have the same in your brain nightly. If you want to taste me, you can try me. If you want to hate bitch, you know where to find me. And if you're going aimless, you can fight me. Ain't no motherfucker in this world could do it like me. Open up your eyes and insert a little rising. You don't have to love me, you don't have to like me. Got enough love in myself and my psyche. You should have the same in your brain nightly. If you wanna taste me, you can fucking try me. If you wanna hate me, you know where to find me. And if you're going hate this, you can fucking bite me. বিমানৰ ওপৰৰ পৰা দৃশ্য দেখিছে কেনেকুৱা লাগে বিমানৰ ভিতৰৰ পৰা তললৈ এতিয়া বিমানখনে আমাৰ বিমানখন যিহেতু লক্ষ্ণৌত কানেক্টিং আছিলে লক্ষ্ণৌৰ পৰা এখন বেলেগ বিমান ল'ব লাগিব সেয়েহে বিমানখন লক্ষ্ণৌত আৱৰ্তন কৰিবলৈ আগবাঢ়িছে কিছু সময়ৰ পিছতে লক্ষ্ণৌত এতিয়া আৱৰ্তন কৰিব এয়া লক্ষ্ণৌ ওপৰৰ পৰা বিমানখনে লক্ষ্ণৌত আৱৰ্তন কৰিলে বিমানৰ ভিতৰৰ পৰা বিমানবন্দৰ লক্ষ্ণৌ বিমানবন্দৰলৈ বিমানবন্দৰ টাৰ্মিনেললৈ আমি গৈ আছোঁ বিমানখন প্ৰথমখন বিমান 2 ঘণ্টামানৰ আছিলে এটা মানত আমি দুপৰীয়া এটা মানত লক্ষ্ণৌ পাইছিলোগৈ লক্ষ্ণৌ বিমানবন্দৰত কিছু সময় আমাৰ হল্ট আছিলে তাৰপিছতে দ্বিতীয়খন বিমানে আমাক পুনৰ লক্ষ্ণৌৰ পৰা গোৱালৈ লৈ যাব এয়া লক্ষ্ণৌ বিমানবন্দৰৰ ভিতৰভাগ লিখা আছে মুস্কুৰায়ে আপ লক্ষ্ণৌ মে হে এটা ফেমাছ ডায়লগ লক্ষ্ণৌৰ চবেই জানে মুস্কুৰায়ে আপ আভি লক্ষ্ণৌ মে হে পালে ইংলিছত পালে অসমীয়া লিখা আছে বহুত ধুনীয়া এয়া লক্ষ্ণৌৰ আমি পুনৰবাৰ সেই একেখিনি প্ৰচিডিউৰ কৰিব লাগিব সিকিউৰিটি চেক কৰিব লাগিব অৱশ্যে লাগেজটো নালাগে লাগেজটো পুনৰ আপোনাৰ যদি কানেক্টিং ফ্লাইট আছে আপুনি সেই তাতে পাবগৈ আমি ৱেটিং হলত কিছু সময় অপেক্ষা কৰাৰ পিছত পুনৰবাৰ বাছেৰে আমাক বিমানৰ ফালে লৈ গ'ল আপোনাক খবক ইতিমধ্যে কৈছোঁৱেই যে বিমান সেই একেখনেই আছিলে কোম্পানীৰ ইণ্ডিগোৱে আমাক 4খন বিমান ইণ্ডিগোৰে আছিলে সন্মুখত দেখিছে এখন এয়াৰ ছৌদি আৰবিয়া এখন ইণ্টাৰনেশ্যনেল ফ্লাইট হয় কিমান বৃহৎ দেখিছেই বিমানৰ সকলোৰে চাইজবিলাক বেলেগ বেলেগ যিসমূহ ডমেষ্টিক ফ্লাইট অৰ্থাৎ দেশৰ ভিতৰতে চলে সেইসমূহ আকৃতি কিছু সৰু এয়া দেখিছে ইণ্টাৰনেশ্যনেল ফ্লাইট হয় এয়াৰ ছৌদি আৰবিয়া ইণ্টাৰনেশ্যনেল ফ্লাইটবিলাকৰ আকাৰ কিছু বহুত ডাঙৰ থাকে কিছুমানটো যথেষ্ট ডাঙৰ থাকে আৰু যথেষ্ট হাইটতো উৰে ডমেষ্টিক ফ্লাইটবিলাক অলপ কম হাইটত উৰে আৰু ইণ্টাৰনেশ্যনেল ফ্লাইটত যথেষ্ট ওপৰত উৰে এয়া আমাক বাছেৰে পুনৰবাৰ লক্ষ্ণৌৰ পৰা গোৱালৈ যোৱা ফ্লাইটত উঠাবলৈ লৈ গৈ আছে এয়া বাছৰ পৰা দেখিছে লক্ষ্ণৌ বিমানবন্দৰৰ ভিতৰভাগ এনেদৰে লক্ষ্ণৌ বিমানবন্দৰলৈ বিমানবন্দৰৰ পৰা আমাক ফ্লাইটত উঠাবলৈ লৈ গৈ আছে I don't really know what comes next. I'm just doing my best, even though I'm so stressed out. Everything just feels like a test that I fail, so depressed when I can't seem to get out. But something deep inside won't let me quit. I swear that I'm inspired by all this shit. Tell me that
inspired by thirst, I'm inspired by worth. I desire your worst, so you can just hide while I work. I ain't tired, you first. I'll write a second, third verse about the lies you go disperse. You never did shit, I know it hurts, but something deep inside won't let me quit. I swear that I'm inspired by all this shit. Tell me that I can and I won't. That's what guides me the most. Your lies, I'll do what I want. আমাৰ বিমান আহি উপস্থিত হ'লেই গোৱা বিমানবন্দৰত। অৱশেষত আমি গোৱা বিমানবন্দৰত উপস্থিত হ'লোঁ। গোৱা বিমানবন্দৰত আমি বিমানৰ পৰা ওলাইছোঁ। বিমানৰ পৰা ওলাই বিমানবন্দৰৰ ফালে আগবাঢ়িছোঁ। গোৱা বিমানবন্দৰৰ বাহিৰভাগ কিমান ধুনীয়া দেখিছে।
এতিয়া আমি আমাৰ টেক্সিলৈ ৰৈ আছোঁ আমাৰ টেক্সি পেকেজতে আছিলে এয়া গোৱা বিমানবন্দৰৰ পৰা আমাৰ হোটেললৈ যাত্ৰা হোটেল আমাৰ গোৱা বিমানবন্দৰৰ পৰা প্ৰায় 46 কিলোমিটাৰ দূৰত যথেষ্ট সময় লাগে প্ৰায় আমাৰ এঘণ্টাতকৈ বেছিয়ে লাগিলে গোৱাৰ আমি সকলোৱে জানো গোৱাৰ ৰাজধানী পানাজী এই পানাজীৰ মাজে আহি পেলাই আমাৰ হোটেল আছিলে গোৱাৰ অঞ্জুনা বিচৰ ওচৰতে অঞ্জুনা বিচ পানাজীৰ পৰা প্ৰায় 46 কিলোমিটাৰ দূৰত অৱস্থিত আমাৰ যিটো বিমানবন্দৰ আছিলে যিটো জেগাত আছে এইটো ভাস্কো দা গামা বুলি কয় ভাস্কো দা গামাৰ পৰা যথেষ্ট দূৰত আমাৰ হোটেল আছিলে আমাৰ হোটেল ফ্লাইট আৰু হোটেলৰ পৰা ফ্লাইটলৈকে অনা নিয়া কৰা এটা পেকেজতে ভিতৰত আছিলে ইনক্লুড আছিলে তিনিটা একেলগতে আছিলে আমাৰ পেকেজটো আছিলে মেক মাই ট্ৰিপে তিনিটা এৰেঞ্জ কৰিছিলে ফ্লাইট হোটেল আৰু হোটেলৰ ফ্লাইটলৈ অনা নিয়া কৰা ফুৰাটো আমাৰ নিজৰ আছিলে সকলোকে ক'ম কিমান খৰচ হ'ল কি হ'ল কেনেকৈ আমি বুক কৰিছিলোঁ ক'ত বুক কৰিছিলোঁ একাধিক্ৰমে কৈ যাম এতিয়া ক'লোঁ যে আমাৰ ট্ৰিপটো মেক মাই ট্ৰিপত আছিলে ট্ৰিপটো সেই তিনিটা বস্তু আছিলে ফ্লাইট হোটেল আৰু ফ্লাইটৰ পৰা হোটেলত অনা নিয়া আৰু হোটেলত আমাৰ ব্ৰেকফাষ্ট তাত ইনক্লুড আছিলে এয়া পানাজীৰ পৰা আমাৰ হোটেললৈ যোৱাৰ ৰাতিৰ হাইৱে কিছু দৃশ্য কিমান ধুনীয়া সকলোৱে দেখিছে আমাৰ তাত আছিলে 3 days 3 night আমি 13 তাৰিখে গৈছিলোঁ আৰু 17 তাৰিখে আহি ঘৰ পাইছিলোঁহি 13 এপ্ৰিলত গৈছিলোঁ আৰু 17 এপ্ৰিলত ঘৰ পাইছিলোঁহি ট্ৰিপটো মেক মাই ট্ৰিপত আছিলে আমি সকলোৱে ইতিমধ্যে মই কৈছোঁ তাত ফুৰাটো নিজৰ খোৱাটো নিজৰ ট্ৰিপত পেকেজত হোটেল ফ্লাইট ব্ৰেকফাষ্ট আৰু ট্ৰান্সপৰ্টটো আছিলে হোটেলৰ পৰা ফ্লাইটলৈ অনা নিয়া কৰা আপোনালোকে যদি গোৱাৰ মেপখন চাই দেখিব গোৱাখন দুটা ভাগত বিভক্ত নৰ্থ গোৱা আৰু ছাউথ গোৱা যিবোৰ সচৰাচৰ বেচেলৰ যায় বা তাত পাৰ্টি কৰিবলৈ যায় বা ফুৰিবলৈ যায় বিশেষকৈ নৰ্থ গোৱাতে থাকে যিহেতু মেইন এট্ৰেকশ্যন চাইট চিং বা বীজখিনি নৰ্থ গোৱাতে আছে নৰ্থ গোৱাৰ পৰা ৰেলৱে ষ্টেচন হওক চিটি হওক বা এয়াৰপৰ্ট হ'ল যথেষ্ট ওচৰত আছে আৰু আনটো হৈছে ছাউথ গোৱা যিসকলে অলপ অকলশৰীয়াকৈ থাকি ভাল পায় বিশেষ হাল্লা হুলস্থুল ভাল নাপায় সেইসকলে ছাউথ গোৱাত যাব পাৰে ছাউথ গোৱাতো যথেষ্ট টুৰিষ্ট এট্ৰেকশ্যন আছে যদিও মেইন এট্ৰেকশ্যনখিনি নৰ্থ গোৱাতে আছে যিসকলে অকলশৰীয়াকৈ থাকিব বিচাৰে মানুহ ভিৰ ভাৰ কমত তাত তেওঁলোকে ছাউথ গোৱালৈ যাব পাৰে আমি হোটেললৈ আহি লগে লগে আমি আমাৰ ওচৰত থকা বিচখন অঞ্জুনা বিচলৈ আহিলোঁ এই অঞ্জুনা বিচৰ নাইট লাইফ দেখিছে আমাৰ হোটেলৰ পৰা অঞ্জুনা বিচলৈ প্ৰায় 1 কিলোমিটাৰ খোজকাঢ়ি আহিব পাৰি আমি হোটেলত থাকি অলপ ফ্ৰেছ হৈ লগে লগে আহিয়ে গ'লোঁ নোৱাৰি আৰু থাকিব ইমান কষ্ট কৰি আহিছোঁ যেতিয়া চাবই লাগিব সেই ৰাতিয়ে আমি অঞ্জুনা বিচ পালোঁগৈ আমি যোৱাৰ সময়ত অৱশ্যে যথেষ্ট গৰমো আছিল অসমতকৈ তাৰ বতৰ যথেষ্ট গৰম কিন্তু সাগৰত আহি আপোনাৰ এনেকুৱা লাগে যেন সাগৰৰ ওচৰৰ পৰা যাবই মন নাযায় ইমান ধুনীয়াকৈ বতাহ মাৰি থাকে আপোনাৰ এবাৰ সাগৰৰ ওচৰলৈ বিচলৈ অহাৰ পিছত ঘূৰি যাবলৈ মনেই নাযাব যথেষ্ট তাত ৰাতি 3-4টালৈকে গমেই নাপাব বিচত থাকিলে যে কিমান সময় হৈ গৈছে আমি আহিয়ে লগে লগে অঞ্জুনা বিচলৈ আহিলোঁ তাতে আমাৰ ডিনাৰ কৰিলোঁ ইয়াত অলপ কষ্টলিও হয় আৰু গোৱাখন কোনো নাভাবিব কম খৰচতে কৰিব পাৰি বুলি গোৱা অৱশ্যে আপুনি ইভাৰেজ এটা বাজেট লৈ আহিব লাগিব যাতে গোৱা যিহেতু টুৰিষ্ট প্লেচ যথেষ্ট পৰ্যটক আহে সেইকাৰণে ইয়াৰ দামসমূহ অলপ বেছি অসমৰ তুলনাত যথেষ্ট বেছি সেইবাবে সকলোৱে এটা এভাৰেজ বাজেট লৈ আহিব কিছু খৰচ হ'ব খোৱাসমূহত কিছু খৰচ হ'ব এয়া কিছু ফটো আগবঢ়ালোঁ প্ৰথম দিনাখন যাত্ৰাৰ পিছৰ এপিছ'ডসমূহ দি যাম গোটেইকেইদিনত কি কৰিলোঁ কিমান কি খৰচ হ'ল আমি ক'ত ফুৰিলোঁ সকলো ভিডিঅ'ৰ যোগেদি জনাম আৰু যিসকলে গোৱা যোৱাৰ প্লেনিং কৰি আছে আশা কৰোঁ তেখেতৰ বাবে মোৰ এই ভিডিঅ'সমূহ সহায়ক হ'ব আশা কৰোঁ প্ৰতিটো ভিডিঅ'য়ে মৰম দিব চাব যদি কিবা ক'ব লগা থাকে বা সুধিব লগা থাকে কমেণ্টত জনাব আশা কৰোঁ নেক্সট এপিছ'ডো সকলোৱে চাব ধন্যবাদ